মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মৰম জনাই আজি মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ নামসমূহ ক'বলৈ ওলাইছোঁ। তেখেতে ৰচনা কৰা কবিতা পুথিখন হৈছে কদমকলি, উপন্যাস পদুম কুঁৱৰী, সাধুকথাৰ পুথি জুনুকা বুঢ়ী আই সাধু ককাদেউতা আৰু নাতি ল'ৰা, গল্পপুথি সুৰভি সাধুকথাৰ কুকি জোনবিৰি আৰু কেহুকলি, বুৰঞ্জীমূলক নাট হৈছে জয়মতী চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ, ধেমেলীয়া নাটক লিটিকাই নোমল পাচনি আৰু চিকৰপতি আৰু নিকৰপতি, কিপাবৰী সাহিত্য তেখেতে কিপাবৰ বৰবৰুৱা ছদ্মনামত কেইবাখনো হাস্যৰসাত্মক ৰচনা লিখি থৈ গৈছে। সেইকেইখন হৈছে কিপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কিপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, কিপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি। জীৱনী গ্ৰন্থ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ। তেখেতৰ আত্মজীৱনীখন হৈছে মোৰ জীৱন সোঁৱৰণ। ধৰ্মমূলক বা তত্ত্বমূলক পুথি, তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা আৰু ভগৱত কথা। বৈষয়িক পুথিকেইখন হৈছে বাখৰ আৰু কামত কৃতিত্ব লভিবৰ সংকেত। তোমালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।